দ্বিতীয় বাৰ্ষিকী বহাগী উৎসৱ অনুষ্ঠান আৰম্ভ কৰা হৈছে বহাগী উৎসৱ আৰু তালৈ আহিছিলোঁ এতিয়া কণী যুঁজ আৰু পিঠা পনা প্ৰতিযোগিতা হৈ গ'ল দীপাংকৰ বিহু লাগিছে আজি পুৰা বিহু লাগিছে বিহু বুলি জলপানৰ ব্যৱস্থা কৰিছে মীনাক্ষী বাইদেউ কেতিয়াবা আহিলে নি বিহু চালে আপোনালোকে পিঠা পাইছে ভালে বিহুখন পতাৰ বিষয়ে অকণমান দুআষাৰমান কওক আমাৰ আইএছএল এওডি বিভাগৰ ডিপু ৰিফাইনেৰী দ্বিতীয় বাৰ্ষিক বহাগী উৎসৱ আমি উদযাপন কৰিবলৈ কৰিছোঁ আজি প্ৰথম দিনা কাৰ্যসূচীত ধুনীয়াকৈ হৈ গ'ল টকাতোলন হ'ল স্মৃতি তৰ্পণ হ'ল হুঁচৰি মাৰিলোঁ আমি সকলোৱে মিলি পেলাই আমাৰ সৰু বিষয়ববী আহিছিলে আৰু আপোনালোকৰ উপস্থিতিত এতিয়া জলপান কাৰ্যসূচী হৈ আছে ভাল লাগিছে ধন্যবাদ আপোনালৈও অশেষ ধন্যবাদ ইমান ধুনীয়াকৈ আয়োজন কৰিছে জলপানৰ ব্যৱস্থা কৰিছে ভাল লাগিছে আৰু বিহুৰ শুভেচ্ছা জনালোঁ আপোনালৈও থেংক ইউ মই গোবিন্দ সোণোৱালে কৈছোঁ আমাৰ দ্বিতীয় বাৰ্ষিক ICL যি পৰাগৰ চলিহাত যিখন উদযাপন কৰিব লৈছোঁ যাতে সুকলমে হৈ যায় ৰাইজৰ পূৰ্ণ সহযোগিতা পাওঁ তাৰে মই কামনা কৰিলোঁ আৰু অসমীয়া নৱবৰ্ষৰ আমাৰ প্ৰতিজনে বিহুৰ পৰম্পৰা আমি পাতিবই লাগিব বিহু বাদ দি আমি অসমীয়া মানুহ জীয়াই থকাৰ আমাৰ অসম্ভৱ সেয়েহে মই সকলোকে মোৰ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ থেংক ইউ ধন্যবাদ কোনে জিকিছে পালে কোনে জিকিলে কোনে নিপু জিকিছা নাই পুৰা হাইছো ধেমাজি পোৱা নাই এটা গেল ফাৰ্ষ্ট টাইম খেলোঁ মই দেখাও নাই খেলি মানে খেলাও নাই কি পিঠা আনিছে বাইদেউ তিল পিঠা নাৰিকল লাড়ু আপুনিও আনিছে ঠিক আছে আগতীয়াকৈ শুভেচ্ছা জনালোঁ থেংক ইউ ধন্যবাদ ক'ৰ পৰা আহিছে আমি বাবাকম ডিগবৈ মঞ্চত ৰেডি কৰিছে ৰেডি কৰিছে আৰু ন বাইদেউ ধুনীয়াকৈ সজাইছে কি পিঠা আনিছে বাইদেউ ঘিলা পিঠা তিল পিঠা নাৰিকল লাড়ু আপুনিও দিছে বাইদেউ ৰেডি কৰিছে বাইদেউ গামোচা ৰেডি কৰিছে কি পিঠা আনিছে তিল পিঠা ঘিলা পিঠা লস্কৰা চটিত পানী ৰেডি কৰি থৈছে আৰু এয়া গামোচা থৈছে এফালে একেবাৰে ধুনীয়াকৈ পাণ তামোল ৰেডি কৰি থৈছে পতাত আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈ আছোঁ